আইনাৰত আপোনালোকক আকৌ স্বাগতম। আজিৰ এই ভিডিঅ'টো ভেকচিনৰ ওপৰতে বনাইছোঁ। ভেকচিনৰ বিষয়ে সম্পূৰ্ণ জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাব। ধন্যবাদ। ইংৰাজীৰ ভেকচিন বা চিটা এই শব্দটো লেটিন শব্দ ভেকাৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল গৰু। যিহেতু গৰুজনিত বেমাৰ কাউপক্সৰ পৰাই এই ভেকচিনটো উদ্ভাৱন কৰা হৈছিলে আৰু কাউপক্সৰ লেটিন নাম হ'ল ভেকচিনিয়া। ভেকচিনৰ উদ্ভাৱন কেনেকৈ হৈছিল ক'বলৈ যাওঁতে, যেতিয়া গোটেই পৃথিৱীতে এখন বেমাৰে মহামাৰীৰ সৃষ্টি কৰিছিলে আৰু এই বেমাৰক ৰোধিবৰ কাৰণে ভেকচিনৰ আৱিষ্কাৰ হৈছিলে আৰু এই বেমাৰটোৰ নাম আছিলে স্মল পক্স, অৰ্থাৎ আই বা বসন্ত। ইংলেণ্ডত এখন মান্যতা আছিলে যে যাক কাউপক্স হয় তাক স্মল পক্স বা বসন্ত নহয়। তাকে আধাৰ হিচাপে লৈ চন 1796 চনত এডৱাৰ্ড জেনাৰ নামৰ এজন ব্ৰিটিছ ডাক্তৰ এজনে ৰিচাৰ্চ আৰম্ভ কৰিলে। তেখেতে দেখিলে যে স্মল পক্স আৰু কাউপক্সৰ দুটাৰ বীজাণু একে ধৰণৰ। সেইকাৰণে তেওঁ কাউপক্স হোৱা ব্যক্তি এজনৰ পৰা অকণমান সংক্ৰামক ৰোগ আনি আন এজন সৰু 8 বছৰীয়া ল'ৰা এজনৰ গাত সেই সংক্ৰামক ৰোগটো ইনজেক্ট কৰি দিলে। ফলত ৰোগ প্ৰতিৰোধৰ ক্ষমতা বাঢ়ি গ'ল আৰু তেখেতে আকৌ স্মল পক্স ভাইৰাছৰ পৰা অকণমান ভাইৰাছ আনি সেই ল'ৰাটোক আকৌ ইনজেক্ট কৰি দিলে আৰু দেখিলে যে সেই ল'ৰাটোক কোনো ধৰণৰ প্ৰভাৱ পৰা নাই। এনেদৰেই তেওঁ ভেকচিনটো আৱিষ্কাৰ কৰিছিলে। এডৱাৰ্ড জেনাৰৰ এই আৱিষ্কাৰৰ ফলতে আমি আজি ইমান ডাঙৰ এটা মহামাৰী ৰোগ বসন্তৰ পৰা আমি আজি মুক্তি পাইছোঁ আৰু তাৰ ফলতে বিভিন্ন ধৰণৰ ৰোগৰ প্ৰতিষেধক চিটাৰ আৱিষ্কাৰ আৰম্ভ হৈছে। ইয়াৰে এটা ডাঙৰ উদাহৰণ হ'ল পলিঅ' ভেকচিন। বৰ্তমান পলিঅ' ভেকচিন আমি উদ্ভাৱন কৰিলোঁ। পলিঅ'ই চেণ্ট্ৰেল নাৰ্ভ ছিষ্টেমক এফেক্ট কৰে, যাৰ ফলত মানুহে খোজ কাঢ়িবও নোৱাৰে। আমাৰ কাৰণে গৌৰৱৰ বিষয় যে ভাৰতবৰ্ষতো অৱশেষত পলিঅ' নিৰ্মূল কৰা হৈছে। ভেকচিন মানে হ'ল শৰীৰত ব্যৱহাৰ কৰিব পৰা এনেকুৱা এবিধ দ্ৰব্য যাৰ প্ৰয়োগৰ জৰিয়তে শৰীৰত কোনোবা বিশেষ ৰোগৰ প্ৰতিৰক্ষাৰ ক্ষমতা বাঢ়ি যায়। অতি কম পৰিমাণে নাইবা মৰি যোৱা জাৰ্মছ শৰীৰত ইনজেক্ট কৰা হয়, যাৰ ফলত সেই ৰোগ প্ৰতিৰোধ কৰাৰ বাবে শৰীৰক তৈয়াৰ কৰে, সোনকালে আৰু এফেক্টিভলি বেমাৰ প্ৰতিৰোধ কৰাৰ সামৰ্থ্য প্ৰদান কৰে, যাৰ ফলত আমি বেমাৰ নহওঁ। যিদৰে আমি এবাৰ পাৰ হৈ যোৱা ৰাস্তাত আকৌ এবাৰ আহিলে মস্তিষ্কই নিজে নিজে গম পায় ক'ত বাট বেয়া আছে আৰু ক'ত টাৰ্ণ ল'ব লাগে, ঠিক তেনেকুৱা ধৰণে ভেকচিনে আমাক প্ৰথমে কম পৰিমাণৰ বেমাৰ দিয়ে, যাক আমাৰ শ্বেতৰক্ত কণিকাবোৰ অৰ্থাৎ হোৱাইট চেলবিলাকে প্ৰতিৰোধ কৰিব পাৰে আৰু লগতে প্ৰতিৰোধ কৰিবলৈ শিকে। আৰু নেক্সটত সঁচাকৈ সেই একে ধৰণৰ বেমাৰ আহিলে শৰীৰত বিকশিত এণ্টিবডিৰ সহায়ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে। 10 নৱেম্বৰ তাৰিখে আমি বিশ্ব টীকাকৰণ দিৱস হিচাপে পালন কৰোঁ। বৰ্তমান ভাৰতবৰ্ষত পোৱা কেইটামান ভেকচিনবোৰ হ'ল ৰেবিজ, ফ্লু, কলেৰা, বসন্ত, পলিঅ'টো শেষেই হৈ গ'ল ইত্যাদি। নতুনকৈ ভেকচিন এটা প্ৰস্তুত কৰিবলৈ কিমান দিনৰ প্ৰয়োজন? পুৰণি বেমাৰ আৰু তাৰ ভেকচিনৰ আৱিষ্কাৰৰ ইতিহাস চালে আমি গম পাম প্ৰায় 2 বছৰৰ পৰা 4 বছৰ লয় এখন ভেকচিন প্ৰস্তুত কৰিবৰ কাৰণে। কেইদিনমান আগতে ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়েও কৰোনাৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিবৰ কাৰণে 6 মাহৰ পৰা 12 মাহলৈকে সময়ৰ প্ৰয়োজন বুলি প্ৰেছ মিট কৰিছিলে। যিহেতু গোটেই বিশ্বই এই মহামাৰীৰ প্ৰতিষেধক আৱিষ্কাৰৰ কাৰণে উঠি পৰি লাগিছে, গতিকে কম সময়ৰ ভিতৰতে ইয়াৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিব বুলি আমি আশাবাদী। সময়ৰ অভাৱৰ কাৰণে হিউমেন ট্ৰায়েল আমেৰিকাই অলৰেডি আৰম্ভ কৰি দিছে। স্বইচ্ছাকৃতভাৱে নিজে আগবাঢ়ি অহা কেইজনমান ব্যক্তিৰ ওপৰত এই ভেকচিনৰ কাম আৰম্ভ হৈছে। ইয়াৰে প্ৰথমগৰাকী মহিলাজনীৰ নাম হ'ল জেনিফাৰ হেলাৰ। অন্যান্য দেশৰ লগত ভাৰতবৰ্ষৰ স্বাস্থ্য মন্ত্ৰালয়েও ইয়াৰ ভেকচিনৰ কাৰণে যথেষ্ট কামখিনি কৰি আছে। যিবিলাক ভিউৱাৰ্ছে মোৰ ভিডিঅ'টো চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিয়ক। লগতে লাইক আৰু বেলৰ আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।